हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल আপোনালোক সকলোকে মোৰ यूट्यूब चैनल আৰু ফেসবুক পেজলৈ वेलकम জনালোঁ। আজি আমি আহিছিলোঁ কাকৈ আমাৰ লখিমপুৰৰ এটা পিকনিক প্লেচ হয় আৰু ইয়াত আহিলোঁ বোলো এনেই সৰু সুৰাকৈ ডিচেম্বৰ লাষ্ট 2024 লাষ্ট বুলি পিকনিক এটা খাওঁ বুলি আহিলোঁ। চাওকচোন মানুহ কিমান, এই দলঙৰ ওচৰ পালোহি, চাওক মানুহ কি দেখাই আছোঁ। আমাৰনো পিকনিকটো কেনেকুৱা ধৰণৰ হ'ব, মানে সকলোৱে পিকনিকটো অলপ বেলেগ বেলেগ ষ্টাইলত খায়। আমাৰ পিকনিকটো চবতকৈ বেলেগ, মানে প্ৰথমবাৰ এনেকুৱা পিকনিক খাব গৈ আছোঁ। ব'লক আপোনালোকে চাই থাকক, মই সকলোখিনি দেখাই আছোঁ। এইটো চাওক, ভিউ চাওক, এক সুন্দৰ ভিউ আপোনালোকক দেখাই আছোঁ। মই চাই থাকক আপোনালোকে ধুনীয়াকৈ, আপোনালোকক দেখাম। আমাৰ পিকনিকটো অলপ বেলেগ এটা ষ্টাইলৰ পিকনিক যে, সেইকাৰণে আহি আছোঁ অলপ ওপৰলৈ উঠি দোকানৰ পৰা বোলো কিবা এটা কিনি লওঁ, পেপচি চেপচি কিবা কিবি পাওঁ নাপাওঁ নাজানো বাৰু। পেপচি 20 रुपया, কিন্তু 30 টকা ল'লে, উপায় নাই। এইকেইটা হৈ আছে, এয়া প্ৰতিযোগিতা আছে, বগোৱা প্ৰতিযোগিতা বুলি কয়। এয়া পাহাৰত কোনে কিমান বগাব পায়, দেখিছেনে? আমাৰ পিকনিকটো ইমানতে শেষ কৰিলোঁ, কাৰণ আমি নেদেখালোঁ কি খালোঁ আপোনালোকক। কাৰণ আমি ৰেষ্টুৰেণ্টৰ পৰা লৈ আহিছিলোঁ চিকেন পকোৰা, চাওমিন আৰু ম'ম'। সেয়ে আমি তিনিজনে আছিলোঁ, এনেই ফুৰিব আহিছিলোঁ আৰু। আজিলৈ ইমানে ভিডিঅ'টো, খানা চানা খাই মেলি ফটো চটো মাৰি এতিয়া আমি ঘৰমুৱা হৈছোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আজিলৈ বাই বাই।